ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ফুডি ভানা। নতুন এটা ভাল লগা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। উৰণীয়া পক্ষী উৰি ফুৰিবলৈ মন মোৰ, ছান কিছ মি, বাদল প্লে উইথ মি এণ্ড হোৱাট এলছ। তেনেহ'লে লেটছ চি হাউ আই এম এক্সাইটেড এণ্ড ভাল লগা ভিডিঅ'টো আৰম্ভ কৰোঁ, নহয় জানো? হেল্ল', গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱাই ৰেডি হৈ আছোঁ ক'ৰবালৈ মানে ফাৰ্ষ্ট টাইম লাইফত ট্ৰেভেল কৰিম। অসমৰ ভিতৰতো সৰু সুৰা মানে ওচৰ পাজৰে এনেকৈ ট্ৰেভেল কৰিছোঁ, কিন্তু আজি অসমৰ বাহিৰত ট্ৰেভেল কৰিবৰ কাৰণে গৈ আছোঁ লাইফত ফাৰ্ষ্ট টাইম। তো বহুত বেছি এক্সাইটেড হৈ আছোঁ, নতুন এটা এক্সপিৰিয়েঞ্চ। দেখাই যাম ক'ত যাওঁ কি কৰোঁ। তো ফাৰ্ষ্ট মই ফ্ৰেছ আপ হৈ ল'লোঁ আৰু এতিয়া মই কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ। মই বহুত বেছি এক্সাইটেড, চ' হোপ ফৰ দ্য বেষ্ট। মইশ্চাৰাইজাৰৰ নামত মই এতিয়াও কেতিয়াবা বেবী ক্ৰীম ইউজ কৰোঁ। ভাল লাগে বেবী ক্ৰীমৰ গোন্ধটো। আৰু কাজলৰ নামত মই অকণমানে কাজল লগাওঁ, কাৰণ চকুকেইটা সৰু হয়। কাজল লগায়ো ভাল লাগে, কিন্তু বেছিকৈ লগালে চকুকেইটা নোহোৱাই হৈ থাকে। এয়া মই ছেট কৰি আছোঁ আইব্ৰ'জকেইটা আঁকাৰ পিছত মুখৰ লুকটোৱে কিবা বেলেগ হৈ যায়, বেলেগ ধুনীয়া এটা লাগে। মোৰ পাৰ্চনেল ফেভৰেট হয়। ৰেডি হৈ থকাৰ মাজতে আকৌ মায়ে নিদিলে ভাত। আকৌ ভাতকেইটা নাখালেওতো নহ'ব, যিহেতুকে ভতুৱা হয়। আৰু ভাতত মই খাই আছোঁ মোৰ ফেভৰেট পটল ফ্ৰাই আৰু মগু দালি। আচলতে মই এনেকৈ ট্ৰেভেল কৰিব লাগিলে চিম্পলকৈ খাই যাওঁ। আৰু লগতে মায়ে দিয়া ভাতকেইটা নাখালে পিছততো কৈ থাকিব তই ভাতকেইটা খোৱা নাছিলি নহয় বুলি ক'ব। সেইকাৰণে তাড়াতাড়িকৈ ভাতকেইটাও খাই লৈছোঁ। এয়া মই কাপোৰযোৰ ৰেডি কৰি আছোঁ, মানে স্প্ৰে কৰি আছোঁ। এয়াৰপৰ্টৰ লুক বুলি আজিকালি এটা ট্ৰেণ্ডিং চলি আছে ন, তো সেইবোৰ বাৰু একো নহয়। তথাপিও য'লৈ যাওঁ যিমানখিনি পাৰোঁ নিজকে ভাল লগা কৰিবলৈ ভাল লাগে, নিজকে ভাল লগা কৰি চাবলৈ ভাল লাগে, নহয় জানো? সেয়াই তাকে অকণমান ৰেডি চেডি হৈ আছোঁ। দেখিছেনে? এনেকৈ আইনাখনৰ আগত নিজকে চাই মোৰ খুব ভাল লাগে, কিয় বা নাজানো। আগতে মাহঁতে কৈছিলে যে সৰুতে বোলে মই কি কৰিছিলোঁ, আইনাখনৰ আগত মাৰ শাড়ীখন লওঁ আৰু শাড়ীখন লৈ কিনে গোটেই গাটোত মেৰিয়াই লওঁ। শাড়ীখন পিন্ধিব পৰা নাছিলোঁ তেতিয়া, তো শাড়ীখন তেনেকৈ গাটোত মেৰিয়াই কিনে মানে তামাম ফ্লণ্ট কৰি থাকোঁ আৰু। পিছে মোৰ নিচিনা কোনে ভাল পায়নো এনেকৈ নিজকে আইনাখনত চাই কিনে? অহংকাৰী বুলি নক'ব দেই, এইটো আচলতে নিজৰ হেপিনেছ আৰু এটা। আৰু লিপষ্টিক লগোৱাটো আমাৰতো জন্মগত অধিকাৰ হয়, মানে ছোৱালীখিনিৰ। সৰুতে মাৰ লিপষ্টিকটো চুৰি কৰি কিনে গোটেই মুখখনত আঁকি লোৱাটো এটা কি বুলি কওঁ, ছোৱালীখিনি চাগে সেইখিনি থাকেই, নহয় জানো? সেয়াই আৰু ভাল লাগে কিছুমান ম'মেণ্ট ইয়াদ কৰি কিনে। এতিয়া কেইদিনমানৰ কাৰণে নিজৰ ঘৰখনক বাই বাই দিলোঁ। আকৌ ঘূৰি আহিম নিজৰ আপোন ঘৰখনলৈকে, অকণমান বাহিৰৰ দুনীয়াখনো চাই আহোঁ, নে কি কয়? বাছত গৈ থাকোঁতে কেতিয়া প্লেনখনত উঠিব পাৰিম বুলি ভাবি আছিলোঁ। আচলতে সপোনবোৰ পূৰণ হয়, নহয় জানো? ক্লাছ 5তে লিখি থোৱা, নিজকে লৈ লিখা উৰণীয়া পক্ষী নামৰ
কবিতাটো এতিয়া ঠন ধৰিবলৈ গৈ আছে, জি উঠিবলৈ গৈ আছে। ভাবকচোন, মই তেতিয়া ক্লাছ 5 আৰু এতিয়া মই কিমানখিনি ডাঙৰ হ'লোঁ। সপোনবোৰ চাগে এনেকুৱাই, সপোনবোৰ দেখোঁ আমি নিজৰ অকাদৰ বাহিৰত, আৰু সেই অকাদৰ বাহিৰৰ সপোনটো এদিন যেতিয়া পূৰণ হয় কিমান যে আনন্দিত হওঁ, সেইটো আৰু শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। এয়া মই আহি পালোঁ এয়াৰপৰ্টত যিহে লুটি খুটি হ'ল, আৰু বাকীখিনি চাবলৈ নেক্সট ভিডিঅ'টোলৈ ৱেইট কৰিব। অকণমান ছাছপেন্স খেলোঁ নে কি কয় বাৰু।